Hello everyone, good morning. আজি ওলাইছো মামা ঘৰলৈ। মামা এজন ঢুকুৱা কাৰণে সকামৰ বাবে আহিছো। মামা ঘৰ আহি পালো আৰু ইয়া ভকতে নাম প্ৰসংগ কৰি আছে। আৰু ভিডিওটো কৰি পেলাই আপোনালোকক দেখাই দিছো। আৰু এফালে নাম প্ৰসংগ শেষ হ'ল। প্ৰসাদো দিলে, প্ৰসাদ খোৱা দেখুৱা নহ'ল। এয়া চিৰা দৈ মিঠাই খাব বহিছো। কালি সকাম গ'ল ভালে ভালে। আজি হৈছে ভোজ আৰু এয়া মা মামীয়ে বহি পেলাই পাচলি কাটিব লৈছে। বৰষুণ পৰি আছে, বৰষুণৰ মাজতে সকাম গৈছে আৰু যেনে তেনে বোকায়ে পানীয়ে। এয়া সকলোৱে কাটি আছে পাচলি আৰু ভকতো আহি পালে। ভকতে ৰন্ধা বঢ়া কামত লাগিছে আৰু দেখাই আছে। নাম প্ৰসংগ শেষ হোৱাৰ পাছত এয়া প্ৰসাদ দিলে। আমি সকলোৱে বহিলোঁ প্ৰসাদ খাবলৈ। প্ৰসাদ খাই হোৱাৰ পাছতে ভাত খোৱা পৰ্ব চলিব আৰু